নগাঁও ড্ৰামা কোম্পানীৰ ভিডিঅ' কেতিয়াও মিছ নকৰিবলৈ ছাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু ঘণ্টাৰ বটনটো দবাই ৰাখক। ঐ ইনে বহি আছো কিবা খাব লাগিছিল। হয় দে বিমলকে আন। নাই বিমল বেয়া কমলা পচন্দ আনা যাওক। শিখৰ লৈ আজা। যি খাই বিমল তাৰ অন্তৰখন সকলোকে নহয় যি কমলা পচন্দ খাই সি সকলোৰে পচন্দ হয় জানানে। যি খাই শিখৰ সি সকলোতকে তীখৰ। কি গম পাইছা নাই? শিখৰটো বহুত বেয়া বস্তু। হয় হেৰি নহয় মই কথা এটাকে কওঁ। কোৱা। আমাৰ দেউতা যে হয় আমাৰ দেউতা 2 ঘণ্টা পানী তলত বুৰ মাৰি থাকিব পাৰিব। বা কি কথা কয় সেই 2004 চনৰ পানী কথা শুনিছিল। এই মোৰ দেউতা তেতিয়াই পানী তলত সোমাইছিল আজিলৈকে নাই আজিলৈকে নোলালা। ইমান আচৰিত কথা। তেওঁ চাগে শিপুৰি পালে গৈ। শিপুৰি পালে গৈ আৰু কি হ'ল। আৰু নহয় আমাৰ ঘৰত এটা গোহালি আছে। হয় এফালেদি যদি গৰু খীৰাই যায় সিফালেদি জগি আছে। বহুত ডাঙৰ গোহালি। আমাৰ ঘৰত এটা বৰশী আছে জানা কিমান দীঘল? নাজানো নহয়। এই ঘৰত থাকি ব্ৰহ্মপুত্ৰত পেলাই। সেই বৰশীটো ক'ত থয়? তোমালোকৰ ঘৰৰ গোহালিটোত থয়। তই কথা এটা ক'ব পাৰিবি? কি কথা? এবাৰ এটা হাতী আছিল এটা সন্মুখত 11টা কল আছিল। সি 10টা খালে এটা কিয় নাখালে কচোন? ভোক নাই সেইটো কথা হ'ল নেকি? নহয় মোৰ বোধহয় তাৰ মন নাই। এটা কল প্লাষ্টিকৰ আছিল। আকৌ এবাৰ একেটা হাতীয়ে তাৰ সন্মুখত 11টা কল আছিল সি 11টাই নাখালে এবাৰ কিয় নাখালে? প্লাষ্টিকৰ আছিল কলকেইটা। নহয় হাতীটোৰ ভোক নাছিল চাগে। নহয় এবাৰ হাতীটো প্লাষ্টিকৰ আছিল। হেই মোৰ আজি বিয়া এখনত মাতিছে। বিয়াখন মই কি কুট পিন্ধি যাওঁ ল'ৰা বিয়া নে ছোৱালী বিয়া? তোমাৰ ছোৱালী বিয়া। ঠিকে আছে পেটিকোট পিন্ধি যাবা বগা মানুহ ৰঙা পেটিকোট মজা হ'ব। ভাল লাগিব বগা মানুহ ৰঙা পেটিকোট। ঐ এইটো কি আহিছে এইটো? এইটো মানুহ দেখোন ঐ। ধৰ তাক ধৰ। বচা এক ধৰ বচা নেকা তুলি আন। চাবি পানী বহুত খালে পানী বহুত খাইছে। লাহে তুল ধুনীয়াকে তুল লাহে ধৰ বচা এক বচা বহুত পানী বচা চাবি দুখ পাব বচা পানী উলিয়াবলৈ আছে। পানী উলিয়া অলপ চেণ্ডেল পাত খুঙাই দিছো। উঠিব বহাই দে উঠিছে। আহিছে মোৰ চলপ আহিছে। তুমি 108 মেৰিয়াক ফোন কৰি দিয়াচোন। বহা বহি দিয়া। অকমান আজি পেলাই বহি দিয়াচোন বাবু। উঠাই দিয়ক চাব পৰিব চাব ফোন কৰি দিয়া আহিছে নে? সোনকালে মাতিব লাগিছিলে অকণ ভাল পাইছে নে এতিয়া? নাই পোৱা ন? ক'ৰ পৰা ওলালে তুমি? মেডিয়া মাত নেকি? মেডিয়া আহি পাবই মই ফোন কৰিছো। কলিয়াবৰ পৰা তাৰপা ইমান পানী আহি আছো। হয় নৈ পাই গৈছে আপুনি বহুত দূৰ আহিছে। হয় মেডিয়ালে ফোন গাত কাপোৰ কানি এটা ফোন কৰ না। নাই তহঁত কাৰণে আগে মেডিয়া ফোন কৰে। আপুনি ইমান দূৰ খালি আহিছে কেনেকে বাচি আহিছে? জীয়াই আছো কাৰণে বাচি আছো। এই মেডিয়া পালে মেডিয়া আহিছে। হয় ডাঙৰীয়া আপুনি ইমান দূৰ পানী উটি আহিছে আপুনি জনাব আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? আপুনি এইবিলাক কথা সুধি আছে আপোনাৰ অনুভৱ কেনেকুৱা হৈছে আপুনি জনাব আমাৰ দৰ্শকসকলক। ভাল লাগিছে কি কথা ক'ব আহে আপুনি? আপুনি কি তেনেকুৱা কোৱেশ্চন কৰি আছে? আপুনি সুধি আছে এইবিলাক কথা 108 মাতক হে। কি হৈছে ইয়াত ডাঙৰীয়া? আপোনাৰ কি হৈছে ডাঙৰীয়া? আপুনি শুনা পাইছেনে? কি হৈছে? আপুনি ক'ৰ পৰা আহিছে? কলিয়াবৰ পৰা আহিছে। হয় আপুনি ইমান দূৰ যে কষ্টত আহিছে আপুনি নমৰিল কিয়? জীয়াই আছো কাৰণে মৰা নাই। হয় আৰু এটা কথা সুধো আপোনাক দীনদয়াল উপাধ্যায় নামত যে 22খন কলেজ খুলিব ওলাইছে তাৰ বিষয়ে আপুনি কি ক'ব? আপুনি কি কথা সুধিবলৈ আহিছে? এয়া দেখিছে মানুহজনৰ ব্যৱহাৰ দেখিছে একেটা মিডিয়াৰ ওপৰত এনেকে ডাঙৰ কথা সুধিবলৈ আহিছ। ঘৰ বাৰী চব উঠি গ'ল আপোনাৰ? হয় গৰু ছাগলীও নাই? নাই চব উঠি গ'ল। পৰিয়াল চব উঠি গ'ল। দেখিছা এতিয়া পানী ধাৰা নচা অৱস্থা হৈ আছে।
এতিয়া আপুনি অকলে অকলে কি কৰিব এৰালি থব হাঁহটো সেই আপোনালোকেও বহুত কামৰ মানুহ দেই নহয় এৰালি থলেতো পানীটো হাঁহটো পানী থাকিব আপোনাৰ বন্ধু বৰ্গ নাই নেকি নাই নাই সহায় কৰিব পাৰে সকলোকে সহায় কৰিলে এতিয়া মোক কাইলৈ খাই পাত ফালি দিলে সিহঁতে এতিয়া এখেতে ক'লে এখেতে সেই গৰু ছাগলী নাই মানুহে কয় গৰু বোলে এইটো পোহনীয়া এই ঘৰচীয়া জন্তু কিন্তু ঘৰত নাথাকে আজি বানপানী উঠি গ'ল আৰু এনেও ঘৰত নাথাকে ন গোহালিতহে থাকে হয় নাই সেইকাৰণে এইটো কয় বোলে অসমীয়া গৰুৱে লাও বেঙেনা খায় আৰু বিহাৰী গৰুৱে বোলে চাধাও খায় গম পালে গৰু ছাগলী পুহিব নালাগে ইমান কষ্ট কৰি কি পালে ঠিক আছে লৈ বোলা আমিয়ে লৈ যাওঁ চিভিললৈ অসমৰ ব'লক বেমাৰী লাগিলে মৰি যায় দাঙি দাঙি লৈ যোৱা